কারণ যেহেতু এটা বর্তমান বিজেপি সরকার চলি আছে, যেহেতু সাম্প্রদায়িক দল বলিও কলি বেয়া নহব। কারণ কিয়া চাক, এটা অসমৰ মুখ্যমন্ত্ৰী খালি এটা জাতিৰ নহয়, প্ৰত্যেকটা জনগোষ্ঠীৰে হয়। সেই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একপক্ষভাৱে খালি মুছলমানৰ ওপৰত অত্যাচাৰ কৰে। তাৰ পিছত আমি বসবাস কৰো ক'ত? আমি যেহেতু অসমৰ পৰা এটা ছেপাৰেট হৈ আমি BTCত আছো। BTCত দুটা আঞ্চলিক দল আছে, যিনাকি এটা হ'ল BPF আৰু এটা হ'ল UPPL। BTCত যদি ছেকেণ্ড লাৰ্জত আছে, আমি মাইনৰিটি মুছলমান সকল আছো। মাইনৰিটি সকলে য'ত ভোট দিব BTCত তাৰে চৰকাৰ হ'ব। এইবাৰ BTC ইলেকশ্যনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৈছিল যে বিজেপি হাটাও BTC বাঁচাও, কৈছিল না নাই? যে মাইনৰিটি সকল তোমালোকে BPFক ভোট দিয়া। 2003 চনৰ পিছত যেটো BTC চুক্তি হৈছিল, সকলো BTCৰ বাসিন্দা হয় আৰু সকলোকে মাটিৰ পট্টা দিয়া হ'ব, আৰু BTCত যিমান সমস্যা আছে সকলো সমস্যা সমাধান কৰা হ'ব, আৰু বিজেপিক ব্ৰহ্মপুত্ৰ দলিয়াই দিয়া হ'ব। নিৰ্বাচন গ'ল, মোটামুটি এটা ৰাতি পাৰ হোৱা নাই, নিৰ্বাচন ফলাফল হোৱাৰ লগে লগে এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যাই কেনে বিজেপিৰ লগত লগ লাগিল। এতিয়া আমি ভাবিব লাগিব যে আমি BPFক ভোট দিলো না বিজেপিক ভোট দিলো। আমিতো কোনেও এতিয়াও ক'ব নোৱাৰিম যে আমি BPFক ভোট দিছো, কাৰণ যেহেতু এতিয়া বিজেপিৰ লগত গ'লো। এইবাৰ আরেকবার আমার BTC বিধানসভা সমষ্টি 15টা আছে। সেই 15টা সমষ্টিৰ ভিতৰত BPFে প্ৰায় 11টা মান সমষ্টিত নিৰ্বাচন খেলিব, আৰু বিজেপিয়ে 4টা মান সমষ্টিত নিৰ্বাচন খেলিব। ইয়াতে এলায়েন্স হৈ আমি এইবাৰ যাতে আৰু বিধানসভাত যাতে আমি সেইটো ভুল আমি নকৰো। তাৰ কাৰণত আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমিৰ ৰাছিদ মাদানী চাহেবে যে কৈ দিছে অসমত আছে দলটো সেনেকুৱা এটা মজবুত হোৱা নাই। এইবাৰ আমি মজবুত কৰাৰ ক্ষেত্ৰত অসমৰ চুকে কোণে কাম হৈ আছে, আৰু BTC হিচাপে মই দায়িত্ব লৈ মোক BTCৰ প্ৰেচিডেণ্ট হিচাপে মোক দায়িত্ব দিছে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলত। মই BTCৰ প্ৰেচিডেণ্ট হওঁ। মই ৰাষ্ট্ৰীয় ওলামা কাউন্সিল চমুকৈ ROC দলৰ পৰা মই প্ৰাৰ্থিত্বৰ কাৰণত মই দলত আবেদন কৰিছিলো, আৰু মোক দলে প্ৰাৰ্থী হিচাপে বৰেছৰ সমষ্টিত নাম ঘোষণা কৰে। আৰু চাক, মই যেহেতু ROC দলৰ BTCৰ প্ৰেচিডেণ্ট, মই সেই হিচাপত মই কাম কৰি আছো। বহুত দিন ধৰি আমাৰ দলত ROC দলত বহুত মানুহে যোগদান কৰি আছে। আজি আমি কাউৰবাহাত আহিলো। কাউৰবাহাত প্ৰায় আজি 200ৰ অধিক আপোনাৰ BPF, কংগ্ৰেছ, UPPLৰ পৰা আহি আমাৰ দলত যোগদান কৰে। সকলোকে মই শুভেচ্ছা জনাইছো আমাৰ দলটো আঁকোৱালি লোৱাৰ কাৰণত। কি ক'ব কংগ্ৰেছে এতিয়া মাইনৰিটি মানুহবিলাক অলপ সকাহ পৰি গৈছে যে যেহেতু কংগ্ৰেছেও টিকেট দিয়া নাই। আমাৰ অৱস্থা কি হ'ব? যেহেতু ধৰক কংগ্ৰেছ বুলি কোৱাৰ লগে লগে মাইনৰিটি মানুহ কংগ্ৰেছত অলপ আঁকোৱালি লয়, 100ৰ পৰা এতিয়া 50 হ'লেও লয়। ধৰক এইবাৰ যেহেতু কংগ্ৰেছে টিকেট নেদে, এতিয়া এই কংগ্ৰেছৰ পৰা BPFৰ পৰা মানুহ আহি আমাৰ ROC দলে বলে যোগদান কৰি আছে। এইবাৰ BTC ইলেকশ্যনত এটা টুপ আছিল, যেনেকুৱা টুপ এটা আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে বিজেপি হাটাও BTC বাঁচাও। আমাৰ সংখ্যালঘু মুছলমান সকলক যাই কেনে টুপ দিছিল যে তোমালোকে বিজেপিক যদি ধূলি উচ্ছেদ কৰিব লাগে, বিজেপিক যদি ব্ৰহ্মপুত্ৰত পেলাব নালাগে, তোমালোকে আমাৰ BPFক ভোট দিয়া। BPFক ভোট দিলে আমি যদি জয় হওঁ, BTCত কোনো এটা মুছলমানৰ কোনো সমস্যাই নাথাকে, সকলোকে মাটিৰ পট্টা দিম বহুত প্ৰতিশ্ৰুতি দি দিছিল। কিন্তু সেই BPFৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইলেকশ্যন ঘোষণা হোৱাৰ লগে লগে ৰাতিৰ ভিতৰত যাই কেনে বিজেপিৰ ভৰিত পৰিল। এতিয়া মাইনৰিটি মানুহ এতিয়া গম পাইছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও যি মিছলীয়া হয়,
মিছা প্ৰতিশ্ৰুতি দি যে মুছলমানসকলৰ ভোট লৈছিল সেইটো মাইনৰিটি মানুহ এতিয়া সজাগ হৈছে আৰু বুৰ্বক হৈ থকা নাই। ইতিমধ্যে গণেশক এতিয়া BPF আৰু BJP যিহেতু এলায়েন্সত আছে, BJP যিহেতু টিকেট দিব, BPF নেদে। BPFৰ যিগিলা মাইনৰিটি মানুহ আছে ক'ত যাব? সেইসকলকতো BJP ভোট নিদিয়ে। এতিয়া আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ আমাৰ উদ্দেশ্য হ'ল মেইন BJPক হটাব লাগে। সেইবিলাক মাইনৰিটি মানুহ এইবাৰ ক'ত দিব ভোট? চব আমাৰ ROC দলত আপোনালোকে দেখাই পাই আছে, সদায় জইনিং কৰি আছে। তাৰ লগত চাক যিহেতু BJP অলপ বৰ্তমান গড়চলত অলপ শক্তিশালী হৈ আছে, আমাৰ কণ্টেষ্ট হ'লে BJPৰ লগতে হ'ব। কিমান ভোট লৈ পেলাই আপুনি জয়ী হ'ব বুলি ভাবে? আশা কৰো মাহালিকে দিলে BJPৰ পৰা কমচে কম 10,000 পৰা 20,000 বেছি ভোট লৈ হয়। বিজেপি দলক আপুনি BJPৰ লগত কৰিব।